অধ্যক্ষ মহোদয়, আমি ইজিপ্তৰ ৰজাসকলৰ সেই সমাধিৰ কথা জানো যে মমৰ মাজত তেওঁলোকক কেনেকে জীৱন্ত কৰি ৰখা হৈছিল। আজি আহোম স্বৰ্গদেউসকলৰ সেই স্থাপত্যৰ কথা বিশ্বৰ বুকুত কবৰ বাবে স্বাধীনতাৰ ৭৫টা বছৰ আমি অপেক্ষা কৰিবলগীয়া হ'ল। When we are going to tell our story, আমাৰ কথা আমি বিশ্বক কেতিয়া কব যাম? আজি আমাৰ বহাগ বিহুৰ কথা আমি বিশ্বক কেতিয়া কব যাম? মই ভাবো এয়া নৱজাগ্ৰত অসমৰ দায়িত্ব। লাচিতৰ বিষয়ে কোৱাৰ দায়িত্ব আমাৰ। স্বৰ্গদেউসকলৰ সেই আৰ্কিঅলজিকেল যি এক পৰাকাষ্ঠা আছিলে, উৎকৰ্ষতা আছিলে, তাৰ বিষয়ে কোৱাৰ সময়ে আজি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই চৰাইদেউৰ মৈদামত ইউনেস্কোত ৱৰ্ল্ড হেৰিটেজৰ কাৰণে পঠালে। তাত দলৰ কথা নাই, এয়া জাতীয় চেতনাৰ কথা। বিৰোধীৰ কথা নাই, চৰকাৰী পক্ষৰ কথা নাই। আজি ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজত চৰাইদেউৱে স্থান পাওক, তাক আমি সকলো অসমীয়াই আজি মনে প্ৰাণে আমি কামনা কৰোঁ। তাৰ কাৰণে আমি কেনেকে পাৰো আমি কন্ট্ৰিবিউশন কৰিম। আজি 14 এপ্ৰিলত বহাগ বিহুৱে সমগ্ৰ ভাৰতক আকৰ্ষিত কৰিব। তাৰ পিছত প্ৰত্যেক বছৰে বিহু চাবৰ কাৰণে পৰ্যটনৰ সংখ্যা বৃদ্ধি পাব। অসমৰ বিহু জগত সভালৈ যাব। এয়া আমাৰ জাতিটোৰ বাবে কৃতজ্ঞতাৰ সময়। এয়া আমাৰ জাতিৰ কথা কোৱাৰ সময় বিশ্বৰ দৰবাৰত। আৰু এইখন চৰকাৰে দায়িত্ব লৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ পৰা, নীলাচল পৰ্বতৰ কামাখ্যাৰ পৰা, শিৱসাগৰৰ ৰংঘৰৰ পৰা অসমৰ সাহসী ঐতিহ্যময় ইতিহাসত আমি বিশ্ব কম, আৰু সেই দায়িত্ব আমাৰ। অধ্যক্ষ মহোদয়, বাগৰুম্বাৰ মাতৰ পৰা সত্ৰীয়া নৃত্যলৈকে অসমৰ পৰম্পৰাক আমি বিশ্বৰ বুকুলৈ আগবঢ়াই লৈ যাম। এয়া আমাৰ সংকল্প অধ্যক্ষ মহোদয়। আৰু এই সংকল্পৰ পথত কোনেও আমাক ৰুধিব নোৱাৰে, বাধা দিব নোৱাৰে, কাৰণ আই অসমীৰ সমৰ্থন, আই অসমীৰ সম্পূৰ্ণ মৰম আৰু চেনেহ আমাৰ লগত আছে।